নমস্কাৰ বন্ধুসকল, মই আপোনালোকলৈ আজি আন এটা ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো আচলতে সকলোৰে পৰিচিত। এই ৰেচিপিটো ৰান্ধিবলৈ আমাক প্ৰয়োজন হ'ব মাটি দালি 1 কাপ, চেংমৰা কলা 4-5টা মান, মাটি দালি আৰু চেংমৰা কলাৰ আঞ্জাখন ৰান্ধিবলৈ যাওঁতে আচলতে মাটি দালিৰ লগত কেৱল চেংমৰা কলাৰহে প্ৰয়োজন হয়। ইয়াত চেংমৰাৰ ডাল পাতবিলাক প্ৰয়োজন নহয় বা এইবিলাক দিলে খাবলৈ ইয়াৰ সোৱাদটো নষ্ট হৈ যায়। সেইবাবে ইয়াত কলাটোহে কেৱল দিব লাগে। কিন্তু মোৰ যিহেতু আজি কলা নাই, গতিকে মই আজি ইয়াৰ সতে 2-এটা ডাল পাতো মই দিব বিচাৰিম। কিন্তু আপোনালোকে যেতিয়া ৰান্ধি খাই চাব বিচাৰিব, তেতিয়াহ'লে আপোনালোকে কেৱল কলাটোহে ব্যৱহাৰ কৰিব। মছলা হিচাপে মই এটা পিঁয়াজ, এচামুচ জালুক, মান ধনিয়াৰ পাত, এটুকুৰা আদা আৰু এটা সৰু নহৰু লৈছোঁ। প্ৰথমে মই কুকাৰত এগিলাচ পানী দি মাটি দালি, চেংমৰা কলা আৰু জলকীয়া কেইটা সিজাই ল'ম। প্ৰায় 4টা চিটি মাৰিবলৈ দিব লাগে। মাটি দালিখিনিত মই হালধি নিদিওঁ। এতিয়া মই মছলাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'লোঁ আৰু গৰম কৰি ৰখা কেৰাহীখনত জোখমতে তেল ঢালি লৈছোঁ আৰু মছলাখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। কুকাৰৰ পৰা মাটি দালি আৰু চেংমৰাখিনি নমাই কিছু ঘাটি লৈছোঁ। তাৰ পাছত কেৰাহীত মই দালিখিনি ঢালি দিছোঁ। এতিয়া মই মান ধনিয়াৰ পাতকেইটা কাটি দিছোঁ আৰু মোৰ ইতিমধ্যে মাটি দালি আৰু চেংমৰাৰ আঞ্জাখনো তৈয়াৰী হৈ গৈছে। মাটি দালি আৰু চেংমৰা কলাৰ যিখন আঞ্জা তৈয়াৰী হৈ গৈছে, এই আঞ্জাখনৰ সৈতে মই ঔটেঙাৰ আঞ্জাও ৰান্ধিব বিচাৰিছোঁ। তাৰ লগত এই আঞ্জাখিনি খাবলৈ বৰ সোৱাদ লগা হয়। কেৰাহীত তেল গৰম কৰি লোৱাৰ পিছত মই তাতে এটা ডাঙৰ চাইজৰ পিঁয়াজ দিছোঁ আৰু সৰু চাইজৰ এটা নহৰু আৰু কেইটামান জলকীয়া কাটি দিছোঁ। ইয়াতে মই এড কৰিছোঁ এচামুচ চেনি, আধা চামুচ হালধি আৰু আধা চামুচ নিমখ। ঔটেঙাৰ চকলকেইটা মই তাতে ঢালি দিছোঁ। 2 মিনিট ভজাৰ পিছত অকণমান পানী ঢালি দিছোঁ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ঔটেঙাখিনি ৰঙচুৱা হৈ পৰিছে। আৰু 3 মিনিট ভজাৰ পিছত মই ঔটেঙাখিনি নমাই ৰাখিছোঁ। মোৰ ঔটেঙা আঞ্জাও হৈ গৈছে। বন্ধুসকল, মাটি দালি আৰু চেংমৰা কলাৰ এই আঞ্জাখন আপোনালোকেও এবাৰ বনাই খাই চাবচোন, বৰ সোৱাদ লগা হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।